পাঠ কৰিবলৈ লৈছোঁ ডিম্পু বৰুৱাৰ কবিতা এই সময়ক বুজা উচিত। নিজক শ্ৰেষ্ঠ কৰিবলৈ গৈ সুখীনে বাৰু আমি? বিজ্ঞান এক অৱদান, আজি বাৰু হয়নে ই এক সম্পূৰ্ণ বাণী? বিজ্ঞান নহ'লে আমি অচল, পিছে আজি বিজ্ঞানৰ বাবেইতো বিকল। চৌপাশে কেৱল মৰিশালী, জুইৰ কঁপনি, ভূপৃষ্ঠয়ো কান্ধি উঠিছে মৃত্যুৰ কিৰিলি। পৰিলক্ষণ আমাৰ সকলোৰে হৈছে, নহয়নে? পিছে আমিতো জীৱশ্ৰেষ্ঠৰ খিতাপ আৰোহী, সেয়ে লগাতকৈ অধিক সাহসী। কিয় বাৰু সচেতন নহওঁ আমি? এবাৰ বিবেচনা কৰা উচিত। আমাৰ বাবেই হয়তো হ'ব পাৰে ক্ষতি আমাৰেই আপোন গৰাকীৰ। এতিয়াও যদি নুবুজো আমি এই সময়খিনি, কিমান যে ভয়ানক হ'ব পাৰে আগন্তুক প্ৰগতিৰ। উপলব্ধি কৰা উচিত হৃদয়ৰ যন্ত্ৰণা কিমান কঠিন। হেৰুৱা সকলৰ আত্মীয়ৰ কলিজা ফটা, ক্ৰন্দনৰ ভিতৰতে ৰখি যোৱা প্ৰতিটো পাল চকু পানী। ধন্যবাদ।